মানুহে ঘৰ নিৰ্মাণৰ কাৰণে বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণৰ কাৰণে ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে প্ৰাকৃতিক বিভিন্ন কাৰণত বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধি ডাঠ তৰফসমূহ আছে সেই ডাঠ তৰফসমূহ বৰ্তমান সময়ত গলিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ পৰা মানৱ জাতি বিলুপ্ত হ'বলৈ যে বেছি দিন নালাগিব হেয়া নিশ্চিত গাঁৱৰ পৰা এয়া গ্ৰীণলেণ্ডৰ পৰা প্ৰথমে আপোনালোক আটাইকে আমি অসমীয়া লাইভৰ আন এটি খণ্ডলৈ স্বাগতম জনাইছো এইকেইদিন উৎকট গৰম সামগ্ৰিকভাৱে যদি আমি অসমৰ কথা ক'বলৈ যাওঁ তেন্তে অসমৰ বিভিন্ন জিলাৰ তাপমাত্ৰা বৰ্তমান সময়ত 37ৰ পৰা অৰ্থাৎ 37 ডিগ্ৰীৰ পৰা 38 ডিগ্ৰী পৰ্যন্ত পাইছেগৈ ইয়াৰ মূলতে কাৰণ হ'ল গোলকীয় উষ্ণতা বৃদ্ধি এই গোলকীয় উষ্ণতা মানে কি এই সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়ংকৰ প্ৰভাৱসমূহৰ বিষয়ে পোনপ্ৰথমে আলোচনা কৰি ল'ব খুজিছো এই গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰ্তমান সময়ত হুমেৰু পৃথিৱীৰ হুমেৰু বা কুমেৰু অঞ্চলৰ যি বৰফৰ ডাঠ আৱৰণসমূহ আছে ডাঠ তৰফসমূহ আছে সেই ডাঠ তৰফসমূহ বৰ্তমান সময়ত গলিবলৈ আৰম্ভ কৰিছে পৰ্বতৰ বৰফৰ গ্লেচিয়াৰসমূহ গলিবলৈ আৰম্ভ কৰিছে যাৰ ফলত বৃদ্ধি পাইছে সাগৰৰ জলপৃষ্ঠ এয়াই মানৱ জাতিৰ কাৰণে ভয়ংকৰ অশনি সংকেত এইদৰে বৰফ গলি থাকিলে পৃথিৱীৰ পৰা মানৱ জাতি বিলুপ্ত হ'বলৈ যে বেছি দিন নালাগিব হেয়া নিশ্চিত পৃথিৱীৰ পৰা মানৱ জাতি নিশ্চিহ্ন হ'বলৈ যে বেছি দিন নালাগিব হেয়া চিৰন্তন এয়া চাওক বিশেষকৈ গ্ৰীণলেণ্ড আৰ্কটিক বা এণ্টাৰ্কটিক এই এলেকাসমূহৰ বৰফসমূহ গলিবলৈ আৰম্ভ কৰিছে মোৰ নিজ গাঁৱৰ পৰা এয়া গ্ৰীণলেণ্ডৰ পৰা আৰ্কটিকৰ পৰা এণ্টাৰ্কটিকৰ এই বৰফসমূহ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এই এনিমেশ্যন ভিডিঅ'ৰ জৰিয়তে এইদৰে বৰ্তমান গলিবলৈ আৰম্ভ কৰিছে বৰফৰ তৰফসমূহ আৰু এই গোলকীয় উষ্ণতাৰ ফলস্বৰূপে বৰ্তমান বিভিন্ন সময়ত উপকূলীয় অঞ্চলত বানপানীৰ সমস্যাই দেখা দিবলৈ ধৰিছে এই গোলকীয় উষ্ণতাৰ ফলত ঘূৰ্ণীবতাহ হাৰিকেন আমফান আদিৰ দৰে ধুমুহা বতাহ এই পৃথিৱীলৈ আহিবলৈ ধৰিছে এই গোলকীয় উষ্ণতাৰ ফলতে বিভিন্ন প্ৰাণীকুল বা বিভিন্ন প্ৰাণী প্ৰজাতিৰ বিলুপ্তি মুখত পৰা দেখিবলৈ পোৱা গৈছে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতে কৃষিখণ্ডত বিশেষকৈ কৃষি কাৰ্যত উৎপাদনশীলতা কমি আহিবলৈ ধৰিছে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিবলৈ আৰম্ভ কৰিছে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মানুহৰ অৰ্থনৈতিক বা বিভিন্ন দেশৰ অৰ্থনীতিটো প্ৰভাৱ পেলাইছে এই গোলকীয় উষ্ণতা বৃদ্ধিয়ে এই গোলকীয় উষ্ণতা বৃদ্ধি কি এই গোলকীয় উষ্ণতা বৃদ্ধি হ'ল মানুহৰ কাৰ্যকলাপৰ দ্বাৰা বিশেষকৈ জীৱাশ্ম ইন্ধন বুলি ক'লে কয়লা পেট্ৰল ডিজেল ইত্যাদি ব্যৱহাৰৰ ফলত আমাৰ যি বায়ুমণ্ডলত সেউজগৃহ গেছ আছে সেই গেছৰ পৰিমাণ বৃদ্ধি হৈছে আৰু এই গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৃথিৱীৰ যি গড় উষ্ণতা থাকিব লাগে মানুহে জীয়াই থাকিব পৰাকৈ মানুহে সাৰ্ভাইভ কৰিব পৰাকৈ যি উষ্ণতা থাকিব লাগে সেই উষ্ণতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু এই গড় উষ্ণতা বৃদ্ধিয়ে হ'ল গোলকীয় উষ্ণতা বৃদ্ধি গ্লোবেল ৱাৰ্মিং যাক আমি ইংৰাজীত গ্লোবেল ৱাৰ্মিং বুলি কওঁ এই যে মই ক'লোঁ সেউজগৃহ গেছ বৃদ্ধি পাবলৈ ধৰিছে এই সেউজগৃহ গেছ কি এই সেউজগৃহ গেছ হ'ল আমাৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড নাইট্ৰাছ অক্সাইড বা মিথেন হওক বা কিছু পৰিমাণে জলীয় বাষ্প হওক এইবিলাকেই হ'ল সেউজগৃহ গেছ আৰু এই গেছসমূহে যেতিয়া দিনৰ ভাগত সূৰ্যৰ তাপ পৃথিৱীত পৰে সূৰ্যৰ তাপ যেতিয়া দিনৰ ভাগত পৰে কিন্তু ৰাতি ভাগত পুনৰ সেই সূৰ্যৰ বিকিৰিত ৰশ্মি ঘূৰি যায় মহাকাশলৈ কিন্তু এই গেছসমূহৰ উপস্থিতিৰ কাৰণে বিশেষকৈ কাৰ্বন ডাই অক্সাইড হওক মিথেন হওক নাইট্ৰাছ অক্সাইড হওক এই জলীয় বাষ্পসমূহৰ এই সেউজগৃহ গেছসমূহৰ কাৰণে কিছু পৰিমাণে সেই বিকিৰিত ৰশ্মি শোষণ কৰি ৰাখে এই গেছসমূহে যাৰ ফলত আমি মানুহে সাৰ্ভাইভ কৰিব পৰাকৈ মানুহ জীয়াই থাকিব পৰাকৈ এই পৃথিৱীখন উত্তপ্ত কৰি ৰাখে এই গেছসমূহে বৰ্তমান সময়ত মানুহৰ কাৰ্যকলাপৰ কাৰণে বিশেষকৈ মানুহৰ কাৰ্যকলাপ বুলি ক'ব লাগিব লগতে প্ৰাকৃতিক কাৰণতো মানুহৰ কাৰ্যকলাপ আৰু প্ৰাকৃতিক বিভিন্ন কাৰণত বৰ্তমান সময়ত আমাৰ বায়ুমণ্ডলত এই যি সেউজগৃহ গেছসমূহ আছে এই সেউজগৃহ গেছ বুলি ক'লে মই পুনৰ কৈছোঁ কাৰ্বন ডাই অক্সাইড আমি নিশাহত যে যিটো গেছ এৰি দিওঁ সেই গেছ কাৰ্বন ডাই অক্সাইড মিথেন বা নাইট্ৰাছ অক্সাইড এই গেছসমূহ বায়ুমণ্ডলত
বৃদ্ধি পাবলৈ ধৰিছে আৰু এই বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ যি গড় উষ্ণতা থাকিব লাগে মানুহে সাৰ্ভাইভ কৰিব পৰাকৈ মানুহে জীয়াই থাকিব পৰাকৈ যি উষ্ণতা থাকিব লাগে সেই উষ্ণতা বৰ্তমান সময়ত বৃদ্ধি পাবলৈ ধৰিছে আৰু মই কৈছোৱেই যে এই উষ্ণতা বৃদ্ধি পাইছে মানুহৰ কাৰ্যকলাপৰ কাৰণে মানুহৰ কোনবিলাক কাৰ্যকলাপৰ কাৰণে এই গেছসমূহ বৃদ্ধি পাবলৈ ধৰিছে বিশেষকৈ মানুহে ব্যৱহাৰ কৰা জীৱাশ্ম ইন্ধন মই কৈছোৱেই বৰ্তমান যান বাহনত আমি কি ব্যৱহাৰ কৰিব লাগে পেট্ৰল ডিজেল ইত্যাদি আমি ব্যৱহাৰ কৰোঁ কল কাৰখানাত আমি কয়লা ব্যৱহাৰ কৰোঁ মানুহে ঘৰ নিৰ্মাণৰ কাৰণে বৃহৎ অট্টালিকা নিৰ্মাণৰ কাৰণে ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে বিশেষকৈ বাইপাছ ৰেলৱে ট্ৰেক আদি নিৰ্মাণৰ কাৰণে মানুহে বন ধ্বংসযজ্ঞ অৰ্থাৎ বনাঞ্চল ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে নগৰ মহানগৰ আদি স্থাপনৰ কাৰণে মানুহে বনাঞ্চল ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে আৰু এইবিলাক কাৰণতেই মানুহৰ এইবিলাক কাৰ্যকলাপৰ কাৰণেই বৰ্তমান পৃথিৱীত গোলকীয় উষ্ণতাৰ দৰে বৃহৎ সমস্যা বৃহৎ প্ৰত্যাহ্বান মানৱ জাতিৰ সন্মুখত আহি দেখা দিছে ঔদ্যোগিক কাৰণতো ঔদ্যোগিক কাৰ্যকলাপৰ কাৰণেও এইসমূহ গেছ আমাৰ বায়ুমণ্ডলত বৃদ্ধি পাবলৈ ধৰিছে আৰু এই গেছসমূহ বৃদ্ধি পোৱাৰ ফলত আমাৰ যি পৃথিৱীৰ যি গড় উষ্ণতা মানুহে সাৰ্ভাইভ কৰিব পৰাকৈ যি উষ্ণতা থাকিব লাগে সেই উষ্ণতা বৰ্তমান বৃদ্ধি পাবলৈ ধৰিছে আৰু এই বৃদ্ধিৰ ফলতেই মই ইতিমধ্যে উল্লেখ কৰা বিভিন্ন ধৰণৰ যি সুমেৰু বা কুমেৰুৰ যি বৰফ গলিবলৈ ধৰিছে তেনেকুৱা ধৰণৰ সমস্যা বা তেনেকুৱা ধৰণৰ ভয়ংকৰ পৰিস্থিতি বৰ্তমান এই পৃথিৱীত দেখা দিবলৈ আৰম্ভ কৰিছে এই পৃথিৱীত বিভিন্ন ধৰণৰ আগতে নহা বিভিন্ন বিক্ষিপ্ত ঘটনা ঘূৰ্ণীবতাহ আমফান বা ভয়াবহ খৰাং ইত্যাদিৰ দৰে সমস্যা বৰ্তমান হ'বলৈ আৰম্ভ কৰিছে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলস্বৰূপে গতিকে এই গোলকীয় উষ্ণতা ৰোধ কৰিব লাগিব আমি মানুহেই এই গোলকীয় উষ্ণতা ৰোধ কৰিব লাগিব আমি মানৱ জাতিয়ে যদি মানৱ জাতি এই পৃথিৱীত জীয়াই থাকিব লাগে আমি ৰোধ কৰিব লাগিব বনাঞ্চল ধ্বংসযজ্ঞ আমি ৰোধ কৰিব লাগিব এই পৃথিৱীখনক প্ৰদূষণ কৰাৰ বিভিন্ন কাৰ্যকলাপ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ পৰা আৰম্ভ কৰি যিবিলাক সামগ্ৰী এই মাটি অৰ্থাৎ পৃথিৱীখন প্ৰদূষিত কৰে তেনে ধৰণৰ কাৰ্যকলাপ আমি ৰোধ কৰিব লাগিব বিশেষকৈ বনাঞ্চল ধ্বংসযজ্ঞ আমি ৰোধ কৰিব লাগিব তাৰ পৰিৱৰ্তে আমি প্ৰত্যেকেই বৃক্ষৰোপণৰ বাবে আমি আগবাঢ়ি আহিব লাগিব চৰকাৰেও এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বৃক্ষৰোপণৰ কাৰণে কিন্তু আমাৰ জনগণ সজাগ নোহোৱাৰ কাৰণে কিন্তু এই আঁচনি বা এনে ধৰণৰ কাৰ্যকলাপ কিন্তু যি ধৰণে সফল হ'ব লাগে সফল কাম হ'ব লাগে সেই ধৰণে কিন্তু হোৱা নাই গতিকে মই সকলো ৰাইজকে আহ্বান জনাম যদি এই পৃথিৱীখন গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা যদি ৰোধ কৰিব লাগে বা মানৱ জাতিক এই গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা যদি বচাব লাগে তেন্তে আমি প্ৰত্যেকেই এই পৰিৱেশ সংৰক্ষণৰ বাবে প্ৰত্যেকেই আমি আগবাঢ়ি আহিব লাগিব প্ৰত্যেকেই আমি বৃক্ষৰোপণৰ বাবে আগবাঢ়িব লাগিব নিজেও ৰুব লাগিব আৰু 10 জনক বৃক্ষৰোপণৰ বাবে প্ৰেৰণা যোগাব লাগিব আহক আমি সকলোৱে এই ভিডিঅ'টো যিমান পাৰোঁ শ্বেয়াৰ কৰোঁ আৰু গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ এই ভয়াবহ প্ৰভাৱসমূহ গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ কাৰণসমূহৰ বিষয়ে আমি ৰাইজক অৱগত কৰোঁ ৰাইজক সজাগ কৰোঁ ধন্যবাদ জয় আই অসম